হেল্ল' ষ্টুডেণ্ট, আশা কৰোঁ তোমালোক সকলো ভালে আছা। আজি মই বহুত গুৰুত্বপূৰ্ণ এটা ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ সন্মুখত। তো বলা বেছি দেৰি নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। তো তোমালোকে জানাই মই যিমানখিনি তোমালোকক কমন কুৱেশ্যন প্ৰভাইড কৰিছিলোঁ জিঅ'গ্ৰাফীৰ কাৰণে, তাৰ মাজৰ পৰাই গোটেই পেপাৰখনে তোমালোকৰ জিঅ'গ্ৰাফীত আহি গ'ল। তোমালোকে চাব পাৰা ইয়াত অলৰেডি তোমালোকৰ এইটো ভিডিঅ' অলৰেডি বেটছত আপলোড কৰা আছে, প্ৰুফ যোনটো এইটো ভিডিঅ' বুজি পাইছা। তোমালোকে ইচ্ছা কৰি এইটো চাব পাৰা মিলাই কিনে কুৱেশ্যনৰ লগত। মই তাত কুৱেশ্যনৰ ফটো সহকাৰে লগত কমন দিয়া কুৱেশ্যনখিনি মই মিলাই কিনে দেখাই দিছোঁ তোমালোকক। তো ইয়াতে ষ্টুডেণ্টে বহুতখিনি কমেণ্ট কৰিছে, এইবিলাক কমেণ্ট কৰিছে ষ্টুডেণ্টে বহুত, সিহঁতৰ মই নামখিনিও লগত লৈ আহিছোঁ, কমেণ্টখিনি লৈ আহিছোঁ যাতে সিহঁতো চাব পাৰে। তো চাবা সন্মুখত এইটো চোৱা, বহুত ষ্টুডেণ্ট আছে যে কমেণ্ট কৰিছে, বহুত ভাল ভাল কমেণ্ট কৰিছে। ছাৰ কুৱেশ্যন আপুনি দিয়াখিনি গোটেইখিনি আহি গ'ল, কুৱেশ্যন আপুনি দিয়াখিনি গোটেইখিনি আহি গ'ল, কুৱেশ্যন আপুনি দিয়াখিনি গোটেইখিনি আহি গ'ল। তোমালোকে কমেণ্ট কৰি ধুনীয়াকৈ জনাইছা, কাৰণ তোমালোকে পঢ়িছা, মোৰ ভিডিঅ'খিনি চাইছা। তোমালোকক বহুত বহুত ধন্যবাদ। আৰু তোমালোকক সকলোকে DL ইনষ্টিটিউট তৰফৰ পৰা মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, বুজি পাইছা। তো চেনেলটো তোমালোকে শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা। তোমাৰ বন্ধু বান্ধৱী আছে, ব্ৰাদাৰ আছে, সিহঁতক শ্বেয়াৰ কৰি দিবা যাতে সিহঁতেও পঢ়িব পাৰে, বুজি পাইছা। তো বলা तो सर थंबनेल में देखा पालो जे स्टूडेंट के लिए एक गिफ्ट है, बिगेस्ट गिफ्ट। सर वो क्या है? तुमने स्टूडेंट कारण जो आटाइतকৈ डाঙৰ गिफ्ट सेटो আপুনি কি ৰাখিছে ভিডিঅ'টোত সেইটো আমালোকক জানিব লাগে। তো তোমালোকে ভালকৈ শুনি লোৱা। स्टूडेंट के लिए बिगेस्ट गिफ्ट, নিউ बैच लॉन्च क्लास 10 एसामिस मीडियम 2027 HSLC। তোমালোকৰ বাবে এটা নতুন বেচ DL ইনষ্টিটিউট তৰফৰ পৰা মই লৈ আহিলোঁ তোমালোকৰ সন্মুখলৈ। তো ভিডিঅ'টো লাষ্টলৈকে চাবা। বেচৰ নাম কি হয়, ক্লাছ কেতিয়া ষ্টাৰ্ট হ'ব, বেচত তোমালোকে কি পাবা, কেনেকৈ পঢ়োৱা হ'ব তোমাৰ বেচত, বুজি পাইছানে। তো সেইখিনি তোমালোকে গম পাই যাবা। তো আমি আৰম্ভ কৰোঁ বলা। এতিয়া তোমালোকৰ তাৰমানে চোৱা, HSLC এক্সামখন এটা এনেকুৱা এক্সাম এতিয়া বৰ্তমান হৈ গৈছে মানে MCQৰ পেটাৰ্ণবিলাক তোমালোকে চাইছে কেনেকৈ আহি আছে। তো তাৰমানে পেটাৰ্ণবিলাক চেঞ্জ কৰি দিছে। মানে তোমালোকে NCERTখন তাৰমানে পঢ়িব লাগিব ভালকৈ, বুজি পাইছা, তেতিয়াহ'লে তোমালোকে MCQখিনি কৰিব পাৰিবা। তো বলা আমি আৰম্ভ কৰোঁ, আমি আগুৱাই যাওঁ। তো চোৱা, আমি বেটছৰ নাম ৰাখিছোঁ কি চাইছানে, যে বেটছ নেম এনাউন্সমেণ্ট আমি কৰি দিলোঁ। আজিৰ পৰা আৰম্ভ হৈ গ'ল তোমালোকৰ DL মিছন HSLC 2027। তোমালোকৰ বেটছৰ নাম থাকিব। এইটো বেটছত তোমালোকে ক্লাছ কৰিবা। কিহৰ বাবে ছাৰ? ক্লাছ 10 এছামিছ মিডিয়ামৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি এটা মিছন আমি তৈয়াৰ কৰি আনি গ'লোঁ তোমালোকৰ সন্মুখত। কি? DL মিছন HSLC 2027। এইটো তোমালোকৰ বেটছৰ নাম হয়, তোমালোকে যোনটো বেটছত পঢ়িবা মানে এইটো বেটছৰ নাম DL মিছন HSLC 2027। এই চোৱা, কিছুমান আছে যে ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট হয়, ছাৰ ইয়াতোতো আপুনি আছামিছ লিখি লৈ আহিছে। তো তোমালোকে কমেণ্টত জনাবা, ছাৰ ইংলিছ মিডিয়ামৰো আমাক লাগে। তো যদি ষ্টুডেণ্ট 50জনমান মানে হৈ যায় ইংলিছ মিডিয়ামৰ কমেণ্টত যদি দেখা পাওঁ, তেতিয়াহ'লে মই তোমালোকৰ কাৰণে ইংলিছ মিডিয়ামৰ কাৰণেও মই বেটছ লৈ আহিম, বুজি পাইছা। ইংলিছ মিডিয়ামৰ কাৰণেও বেটছ লৈ আহিম। তো বলা আমি আগুৱাই যাওঁ। বেটছৰ নামটো কি পালা? DL মিছন HSLC 2027। তাৰপিছত চাবা যে DL মিছন HSLC 27 যে তোমালোকৰ 2027 যোনটো বেটছ আছে ছাৰ, এইটো বেটছত কোনটো চেপ্টাৰ্ছ, তাৰমানে কোনটো তোমালোকৰ ছাবজেক্ট যোনটো আছে সেইটো তাৰমানে ছাৰ পাঠদান কৰা হ'ব, সেইটো আমালোকক কৈ দিয়ক। তোমালোকৰ মেথমেটিক্স, ইংলিছ, এছামিছ, ছ'চিয়েল ছায়েন্স, জিঅ'গ্ৰাফী আৰু জেনেৰেল ছায়েন্স, এইখিনি ছাবজেক্ট তোমালোকক ইয়াতে অধ্যয়ন কৰোৱা হ'ব এইটো বেটছত, বুজি পাইছা। তোমালোকৰ চিলেবাছ ইয়াত গোটেইখিনি চিলেবাছ কমপ্লিট কৰি দিয়া হ'ব। মেথমেটিক্স, ইংলিছ, এছামিছ, ছ'চিয়েল ছায়েন্স, জিঅ'গ্ৰাফী আৰু জেনেৰেল ছায়েন্সৰ। ইয়াত যোনটো তোমালোকৰ মেথমেটিক্স
চেপ্টাৰ তাৰমানে ছাবজেক্টটো আছে তোমাৰ যোন মেথামেটিক্স তোমালোকে অলৰেডি তোমালোকে শ্বৰ্টছত চাব পাৰা যোনটো আমাৰ শ্বৰ্টছ আছে মই 3টামান শ্বৰ্টছ আপলোড কৰিছোঁ তাত তোমালোকে চাব কেনেকৈ মই শ্বৰ্ট ট্ৰিক ইউজ কৰি কিনে মেথামেটিক্সৰ MCQ তোমালোকক কৰাই আছোঁ তেনেকৈ আমি গোটেই বেটছখনতে MCQ কৰাম তেনেকৈ শ্বৰ্ট ট্ৰিকত কৰাই দিম মানে তোমালোকে মুখে মুখে কেনেকৈ MCQ কৰিব পাৰিবা এক্সামত তেনেকৈ তোমালোকক মই প্ৰিপাৰেশ্যন কৰাই কিনে তোমালোকক তেনেকৈ বনাই দিম বুজি পাইছানে তো বলা আগুৱাই যাওঁ তোমালোকে ইয়াত গম পালা কি ছাবজেক্ট পঢ়োৱা হ'ব ইয়াতে তাৰপিছত চোৱা বেটছত তোমালোকে কি পাবা বেটছত কি পাবা চোৱা বৰ্ড পেটাৰ্ণ ইম্পৰ্টেণ্ট কুৱেশ্যনছ তোমাৰ যোনখিনি তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন মানে 2 3 4 5 যিমানখিনি তোমালোকৰ কুৱেশ্যনছ আছে সেইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যনছ বুজি পাইছা তোমালোকে ইয়াত পাই যাবা প্লাছ MCQ তোমালোকে ইয়াত পাই যাবা সেইখিনি হৈছে তোমালোকে ইম্পৰ্টেণ্ট কুৱেশ্যনছ দিয়া হ'ব তোমালোকক ইয়াতে আৰু তোমালোকৰ যোনটো NCERT আছে না NCERT মানে আৰে সেৱাই দিয়া বুক তোমালোকৰ সেৱাই যোনটো তোমালোকক বুক প্ৰদান কৰে বুজি পাইছা তোমালোকৰ বুক মেইন বুক যোনটো আছে NCERT সেইটো লাইন বাই লাইন ৰিডিং কৰোৱা হ'ব কেনেকৈ চোৱা লাইন বাই লাইন এনেকৈ পঢ়াম মই নিজে বুজি পাইছা আৰু এইটো টপিকৰ পৰা কি MCQ হ'ব পাৰে সেইখিনি আমি ক্লাছতো কৰি পেলাম প্লাছ সেইখিনি টপিকৰ পৰা কি মেকিং কুৱেশ্যন আহিব পাৰে 2-3 মাৰ্কৰ আমি সেইখিনিও ক্লাছত কৰি পেলাম প্লাছ এক্সপ্লেনেশ্যন দিম MCQ প্ৰেক্টিছো কৰাম আৰু তোমালোকৰ টেষ্ট থাকিব এক্সাম বুজি পাইছা তোমালোকৰ কি থাকিব টেষ্ট থাকিব এতিয়া চাবা কেনেকৈ NCERT লাইন বাই লাইন ৰিডিং প্লাছ এক্সপ্লেনেশ্যনছ প্লাছ MCQ প্ৰেক্টিছ কৰোৱা হ'ব সেইখিনি চাবা এইটো চোৱা ধৰি লোৱা এতিয়া আমাৰ ছেকেণ্ড চেপ্টাৰ হয় এচিড বেছ এণ্ড চল্ট এচিড খাৰক আৰু লৱণ তো এইটো তোমালোকৰ NCERT হয় বুজি পাইছা তো এনেকৈ আমি NCERT ৰিড কৰিম এটা লাইন এনেকৈ ৰিড কৰিম এনেকৈ ৰিড কৰিম বুজি পাইছা এনেকৈ ৰিড কৰিম তো এইখিনি যেতিয়া আমি ৰিড কৰি তোমাক বুজোৱাই শেষ হ'ব বুজি পাইছা এইখিনি তো এইটো টপিকৰ ওপৰত কি MCQ হ'ব পাৰে সেইখিনি প্লাছ 2 3 4 মাৰ্কৰ যোনখিনি কুৱেশ্যনছ ক্লাছত হ'ব পাৰে সেইখিনি ক্লাছতে মানে কৰাই দিম কেনেকৈ ধৰি লোৱা ইয়াত কি আছে এইটো প্ৰথম লাইনটো চোৱা যে আগৰ শ্ৰেণীসমূহ তোমালোকে শিকিলা যে ঠিক আছে ইয়াত চোৱা আগৰ শ্ৰেণীসমূহত তোমালোকে শিকিলা যে চাইছানে মানে কি বুজি পালা ইয়াতে যে NCERT লাইনটো তোমালোকক তাৰমানে NCERT ফটো মাৰি এনেকৈ লৈ আহিম আৰু তোমাক দেখাই দিম যে আজি এইখিনি আমি কৰাম কিন্তু এইখিনি যে NCERT লাইন আছে না এইবিলাক NCERT যে লাইন আছে সেইখিনি আমি টাইপিং কৰি লৈ আহিম তোমালোকে স্পষ্টকৈ দেখিব পাৰা বুজিব পাৰা ইয়াত চোৱা এনেকৈ তো আমি এনেকৈ কি কৰিম ইয়াতে এনেকৈ ৰিডিং কৰিম বুজি পাইছা এনেকৈ আমি NCERT ৰিড কৰিম এনেকৈ এটা লাইন NCERT ৰিড কৰিম তোমালোকক বুজাই যাম বুজি পাইছা আৰু য'ত ইম্পৰ্টেণ্ট মানে কুৱেশ্যন হ'ব পাৰে সেইখিনি আমি ৰেটেৰে আঁচ টানিম তাৰমানে ৰেট বুজি পাইছা ৰঙাৰে আমি আঁচ টানি দিম আৰু য'ত বাকীখিনি তো আমি গ্ৰীনেৰে এনেকৈ আমি আণ্ডাৰলাইন কৰি যাওঁ বুজি পাইছা মানে বুজাই যাম তোমালোকক এনেকৈ যেতিয়া এনেকৈ যে এইখিনি মই লৈ আহিছিলোঁ তোমালোকৰ কাৰণে আৰু এইটো চোৱা তোমালোকে জানানে এইটো ক'ত আছে ছাৰ এইটো ক'ৰ পৰা আপুনি উঠালে চোৱা তোমালোকে বুকত যে এইটো আছে চোৱা এইটো চোৱা এইটো তোমালোকে জানানে তো এইখিনিও আমি পঢ়িম ইয়াৰ ভিতৰৰ পৰা MCQ মানে NCERT এটা লাইনো নেৰোঁ আমি বুজি পাইছা NCERT এটা লাইনো নেৰোঁ তো এইখিনি তোমালোকক পঢ়াই কিনে বুজাই কিনে ইয়াৰ ভিতৰত কি MCQ হ'ব পাৰিব সেইখিনি MCQ আমি ক্লাছত কৰিম কেনেকৈ চোৱা যেতিয়া তোমালোকে এইখিনি পঢ়িবা যেতিয়া তোমালোকে এইখিনি কমপ্লিট কৰি তোমালোকক মই ৰিডিং কৰাই কিনে বুজাই দিম যে এইটো টপিকৰ পৰা মানে এইটোৰ পৰা এইটো তাৰমানে MCQ ইম্পৰ্টেণ্ট হয় সেইখিনি ৰেড লাইনেৰে মই আঁচনি দিম তাৰপিছত তোমালোক MCQ প্ৰেক্টিছ কৰাম এনেকৈ চাইছানে যে খাদ্যৰ টেঙা আৰু তিতা সোৱাদ কেনে তাৰমানে ক্ৰমে কিহৰ উপস্থিতিৰ বাবে হয় অধিক ভোজনৰ ফলত হোৱা অম্লতা সমস্যাৰ বাবে তলৰ কোনটো প্ৰতিকাৰ হিচাপে ব্যৱহাৰ কৰে মানে এইখিনি NCERT লাইন ৰিডিং কৰাম না তেতিয়া তোমালোকে এইখিনি তাৰমানে কৰিব পাৰিবা বুজি পাইছা না মই কি কৈছোঁ মানে NCERT লাইন আমি এনেকৈ ৰিডিং কৰিম NCERT লাইন আমি কি কৰিম এনেকৈ ৰিডিং কৰিম আৰু সেইটো টপিকৰ পৰা কি MCQ হ'ব পাৰে লগে আমি ক্লাছত এনেকৈ কৰি যাম বুজি পাইছা MCQ কৰা শেষ হোৱাৰ পিছত সেইটো টপিকৰ পৰা কি 2 মাৰ্ক 3 মাৰ্ক 4 মাৰ্কৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে সেইখিনিও তোমালোকক আমি এনেকৈ প্ৰভাইড কৰিম ছাৰ কেনেকৈ প্ৰভাইড কৰিব এনেকৈ প্ৰভাইড কৰি দিম চোৱা লিটমাছ দ্ৰব্য কি আৰু উচ্চ কি এচিড আৰু ক্ষাৰকৰ মাছ দুটা পাৰ্থক্য লিখা এইবিলাক মেকিং কুৱেশ্যন হয় মানে সেইটো টপিকৰ পৰা কি মেকিং কুৱেশ্যন আহিব পাৰে সেইখিনিও তোমালোকক দি দিম বুজি পাইছা প্লাছ MCQ সেইটো টপিকৰ পৰা কি হ'ব পাৰে ৰিডিং এক্সপ্লেনেশ্যন কৰাৰ পিছতো তোমালোকক সেইখিনি দি দিম তো নিশ্চয় বুজি পালা মই কেনেকৈ কৈ আছোঁ তোমালোকক
তাৰপিছত চোৱা ফেকাল্টি কোন কোন থাকিব ছাৰ ছাৰ আপুনি অকলে পঢ়াবনে আৰু থাকিব টিচাৰ সেইখিনিও আমালোকক কৈ দিয়ক তো এইটো মনত ৰাখিব ফেকাল্টি ৰিভিল কৰা হৈ আছে কোন কোন পঢ়াব এইটো বেটছত তোমালোকক এই বেটছত আপোনালোকক গাইড কৰিব দুজন অভিজ্ঞ ফেকাল্টি কোন অভিজ্ঞ ফেকাল্টি মই নিজে তোমালোকক মই বুজাই আছোঁ মইতো থাকিমে আৰু এগৰাকী অভিজ্ঞ মেম থাকিব তোমালোকৰ যোনজনী বহুত ডাঙৰ এজন মেম হয় বহুত প্ৰফেশ্যন থকা এজন মেম তোমালোকৰ বাবে লৈ আহিছোঁ এইটো গিফ্ট হয় এইটো এক্সামৰ আগে আগে 2 মাহ 3 মাহ আগে তোমালোকে মেমজনীক পাই যাবা এইটো বেটছত তো দুইজনে একেলগে আপোনালোকৰ সফলতাৰ বাবে কাম কৰিম তো যিসকলে পেৰেণ্টছে ভিডিঅ'টো চাই আছে তো পেৰেণ্টছে ষ্টুডেণ্টসকলক কৈ দিব যে দুজন অভিজ্ঞ ফেকাল্টি ইয়াতে তাৰমানে পঢ়াব গোটেই চিলেবাছখনে ক্লাছ 10ত তো কোন কোন থাকিব মই নিজে থাকিম আৰু এজন অভিজ্ঞ মেম থাকিব বহুত প্ৰফেশ্যন থকা আৰু মেমজনী যেতিয়া আহিব তোমালোকৰ ক্লাছত তেতিয়া তোমালোকক মেমজনী তোমালোকে নিজে ইন্ট্ৰডাকশ্যন দি দিব যে কলৈকে মেমজনৰ প্ৰফেশ্যনটো কি হয় বুজি পাইছানে তো বলা আগুৱাই যাওঁ তাৰপিছত এতিয়া তোমালোকক আমিতো চিলেবাছ শেষ কৰি দিম বুজি পাইছা 3-4 মাহ চিলেবাছ আমি শেষ কৰি দিম কমপ্লিট তাৰপিছত তোমালোকৰ বাবে স্পেচিয়েল ক্ৰেছ কোৰ্স আমি এনাউন্সমেন্ট এতিয়াই কৰি থৈ দিছোঁ কাৰণ এইটো আমি লৈ আহিম HSLC এক্সামৰ 2 মাহ আগতে আমি লৈ আহিম কি DL ইনষ্টিটিউট HSLC 2027 আল্টিমেট ক্ৰেছ কোৰ্স তোমালোকৰ কাৰণে লৈ আহিম মানে এইটোত কি কৰাম আমি এইটোত তোমালোকৰ বাবে ইম্পৰ্টেণ্ট কুৱেশ্যনছখিনি আমি ডিছকাশ্যন কৰিম প্লাছ ইমানখিনি যে আমি পঢ়াম এইটো বেটছত 4 মাহত বা 3 মাহত আমি চিলেবাছ শেষ কৰোঁ সেইখন যে পঢ়াম সেইখিনি গোটেইখিনি ৰিভিজন কৰাম এইটো বেটছত বুজি পাইছানে তো এইটো ফ'ল' কৰিব লাগিব ফাৰ্ষ্টত তাৰপিছত এক্সামৰ 2 মাহ আগত তোমালোকে টেনশ্যন নকৰিবা ছাৰ আপুনিতো পঢ়াই দিলে আমালোকতো পিছত মনত নাই একো তো তোমালোকৰ কাৰণে ৰিভিজনৰ কাৰণে আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনছ কোনবিলাক হয় যোনবিলাক এক্সামৰ কাৰণে 2027 বহুত ইম্পৰ্টেণ্ট হয় সেইখিনি এইটো আমি কৰিম 2 মাহ আগত বুজি পাইছা চাগে বলা আগুৱাই যাওঁ তাৰপিছত চোৱা ক্লাছ টাইমিং মেইন এইটোৱে হয় তোমালোকৰ বাবে বুজি পাইছা তোমালোকৰ 4 তাৰিখ 5 মাহ 2026 বুজি পাইছা 2026 4 তাৰিখ ডেটটো নোট কৰি লোৱা বুকত 4 তাৰিখ 5 মাহ 2026 পৰা তোমালোকৰ ক্লাছ ষ্টাৰ্ট হ'ব এই বেটছত বুজি পাইছা মানে তোমালোকৰ 2 মাহ পিছত আৰু তো 2 মাহ আগতে ছাৰ কিয় বেটছটো আপুনি লঞ্চ কৰি দিলে এইটো কাৰণে কাৰণ আমালোকৰ চেনেলটো নিউ হয় DL ইনষ্টিটিউটটো নিউ হয় বুজি পাইছা 2 মাহ তোমালোকে ছাপোৰ্ট কৰা ছাবস্ক্ৰাইব কৰা ইয়াৰ লগত তোমালোকে ফেমিলিৰ লগত জড়ি লোৱা তোমালোকে বুজি পাইছা তোমালোকে আমি একগোট হৈ যাম না তেতিয়া আমি 2 মাহৰ ভিতৰত ছাবস্ক্ৰাইব কৰি লোৱা আমি একগোট হৈ যাম তাৰপিছত আমি ক্লাছ ষ্টাৰ্ট কৰিম সন্ধিয়া 7 বজাত বুজি পাইছা সন্ধিয়া 7 বজাত মই ভিডিঅ' আপলোড কৰিম ক'ত আপলোড কৰিব ছাৰ তোমালোকৰ ইউটিউবতে মই আপলোড কৰি দিম আৰু এইটো বেচ তোমালোকক পে কৰিব নালাগে ফ্ৰী হয় এইটো মনত ৰাখিবা ফ্ৰী হয় তাৰপিছত চোৱা যদি আপুনি সঁচাকৈয়ে HSLC 2027 ভাল ৰিজাল্ট বিচাৰে তেন্তে DL মিছন HSLC 2027 আপোনাৰ বাবে মইতো কৈ দিলোঁ এইটো তোমালোকৰ বাবে হয় জয়েন কৰক মানে তোমালোকে ছাবস্ক্ৰাইব কৰি দিয়া শ্বেয়াৰ কৰি দিয়া কমেণ্টতো জনাবাই কমেণ্টত লিখি দিয়া যে I am ready sir I am ready sir কি I am ready আৰু লিখি দিবা কমেণ্টত কি লিখি দিবা যে DL মিছন 2027 DL মিছন HSLC 2027 লিখি কিনে এটা ফায়াৰ ইমোজি দি কিনে কমেণ্ট একেবাৰে ফুল কৰি দিয়া বুজি পাইছা জয়েন কৰক আৰু আপোনাৰ সাকসেস আৰম্ভ কৰক আজিৰ পৰা তো চোৱা এটা I can not do it এইটো কেতিয়াও নাভাবিবা বুজি পাইছা তো আমি একেলগে এইটো HSLC মানে সন্মুখত আহিবলগীয়া HSLC 2027ত তোমালোকে যদি এইটো বেচ ফ'ল' কৰা মই লিখি দিব পাৰিম এইটো বেচৰ পৰাতো আমি ৰেংক লৈ আহিম যদি পেৰেণ্টছে মোৰ ভিডিঅ'টো চাই আছে তো ভালকে শুনি লওক আমি ৰেংক লৈ আহিম এইটো বেচৰ পৰা যদি ৰেংক নাহে পিছত আপোনালোকে মোক ক'ব মই এইটোৰ কাৰণে দায়ী হৈ যাম যদি নাহে
তো আমি যিমানখিনি প্ৰভাইড কৰিম সেইখিনি যদি পঢ়ি লয় ভালকৈ NCERT লাইন এক্সপ্লেইন কৰা ইউটিউবত এতিয়ালৈকে নাই গোটেই ইউটিউব বিচাৰি লোৱা এনেকুৱা কণ্টেণ্ট যদি পোৱা তেতিয়াহ'লে মই বেচ এৰি দিম বেচ বাদ দি দিম মই এনেকৈ NCERT ৰিড কৰি কিনে MCQ কৰোৱা প্লাছ সেইখিনিৰ ভিতৰৰ পৰা মাজত যোনখিনি মেকিং কুৱেশ্যন আছে সেইখিনিও কৰোৱা গোটেই ইউটিউবত তোমালোকে নাপাবা যোনটো ইয়াত পাবা ফ্ৰী অফ কষ্টত পাবা তোমালোকে ফ্ৰী এটা পইচা নালাগে জাষ্ট মইতো কৈ দিলোঁ তোমালোকৰ যে সন্ধিয়া 7 বজাত ভিডিঅ' আপলোড কৰিম বেছি সময়ৰ ভিডিঅ' নহয় 30-40 মিনিটৰ এটা ভিডিঅ' আহিব তোমালোকৰ এটা চেপ্টাৰৰ বুজি পাইছে তো ভালকৈ সেইখিনি চাই ল'বা তো আহা তো স্যাৰ আমি নোটছ ক'ত পাম আপুনি যে ক্লাছত MCQখিনি কৰাব NCERT ৰিড কৰাব সেইখিনি আমি নোটছ ক'ত পাম তো তোমালোকে ডিছক্ৰিপশ্যনত যাবা সেইখিনি টেলিগ্ৰাম চেনেল আছে টেলিগ্ৰাম চেনেল যদি ক্লিক কৰা তো টেলিগ্ৰামত তোমালোকে গুচি যাবা যদি হোৱাটছআপ চেনেলত ক্লিক কৰা তো ডাইৰেক্ট তোমালোকে হোৱাটছআপ চেনেলত গুচি যাবা বুজি পাইছা তো আমি ইয়াতে সম্পূৰ্ণ এভৰিথিং আমি কমপ্লিট কৰিম ইয়াতে এইটো মনত ৰাখিবা বলা তো থেংক ইউ ছ' মাছ যদি তোমালোকে টপ কৰিব বিচাৰিছা ৰেংক আনিব বিচাৰিছা তেতিয়াহ'লে তোমালোকে এতিয়াই ছাবস্ক্ৰাইব কৰি লোৱা বুজি পাইছা আৰু কমেণ্টত SSLC 2027 DL মিছন বুলি লিখি দিবা আৰু তোমালোকৰ ফ্ৰেণ্ড আছে তো সিহঁতৰ তাত তোমালোকে শ্বেয়াৰ কৰি দিয়া যাতে সিহঁতৰ হেল্প হৈ যায় আৰু গোটেই ইউটিউবত তোমালোকে বিচাৰি চাব পাৰা এনেকুৱা কণ্টেণ্ট তোমালোকে ইউটিউবত বিচাৰি নোপোৱা গোটেই চিলেবাছখিনি ইয়াতে কভাৰ কৰোৱা হ'ব তোমালোকৰ মেথমেটিক্স কোৱা জেনেৰেল চায়েন্স কোৱা জিঅ'গ্ৰাফি কোৱা ছ'চিয়েল চায়েন্স কোৱা এছামিছ কোৱা চব কেইটা বুকৰে NCERT ৰিডিং কৰোৱা হ'ব প্লাছ তাৰ মাজত যোনখিনি মেকিং কুৱেশ্যন সেইখিনিও আমি বনাই কিনে তোমালোকক ক্লাছতে ডিছকাশ্যন কৰি দিম প্লাছ MCQ সহকাৰে আৰু 2 মাহ আগত ক্ৰেছ কোৰ্চ লৈ আহিম বুজি পাইছা তো যদি ইংলিছ মিডিয়ামৰ বাবেও লাগে তেতিয়াহ'লে তোমালোকে কমেণ্টত জনাবা যদি 50 জনমান হৈ যায় 50 জন বেছি নালাগে আমাক বুজি পাইছা আমাৰ ইমান নালাগে যে ছাবস্ক্ৰাইব লাগে সেইটো লাগে সেইটো নহয় আমি হেল্প কৰিবলৈ আহিছোঁ ইয়াত বুজি পাইছা ফ্ৰী হয় এটা পইচা পে' কৰিব নালাগে তো যদি ইংলিছ মিডিয়ামৰ কাৰণে তোমালোকক লাগে এনেকুৱা বেচ যে NCERT ৰিডিং প্লাছ MCQ প্লাছ সেইখিনিৰ ভিতৰত মেকিং কি কুৱেশ্যনছ আহিব পাৰে তেনেকুৱা তোমালোকে কমেণ্টত জনাবা বুজি পাইছা যদি 50 জনমান হয় তেতিয়াহ'লে আমি ইংলিছ মিডিয়ামৰ কাৰণেও লৈ আহিম আৰু এইটোতে আছামিজ মিডিয়ামৰ কাৰণে আমি অপেন কৰিয়ে দিলোঁ ক্লাছ কেতিয়া ষ্টাৰ্ট হ'ব 4 তাৰিখ 5 মাহ 2026ত বুজি পালা তো আজি সামৰিছোঁ এইটো ভিডিঅ' তোমালোকে ছাবস্ক্ৰাইব কৰি লোৱা শ্বেয়াৰ কৰি দিয়া আৰু কমেণ্টত তোমালোকে SSLC তোমালোকৰ 2027 DL মিছন বুলি লিখি দিবা বুজি পাইছা তো ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে ধন্যবাদ আৰু 2 মাহ পিছত 4 তাৰিখ 5 মাহ 2026ত আমি 7 বজাত প্ৰথমটো ভিডিঅ'ত তোমালোকৰ ওচৰত মই লগ পাম আজি বিদায় লৈছোঁ তোমালোকৰ পৰা আমি সেইদিনা লগ পাম এইটো মনত ৰাখিবা আৰু সেইদিনাৰ পৰা তোমালোকৰ আমি নৰখোঁ ডাইৰেক্ট একেবাৰে লেঠাৰে তোমালোকে চিলেবাছ চেক কৰি দিম তাৰ বাহিৰত কোনো পেপাৰ নাহে এইটো 100% কথাটো মনত ৰাখিবা তাৰ বাহিৰত পেপাৰ নাহে যদি পেপাৰত তাৰ বাহিৰে এটা কুৱেশ্যন আহিছে তেতিয়াহ'লে চেনেল ডিলিট কৰি দিম মই নিজে বুজি পাইছা চেনেলৰ কচম খাই কৈ দিলোঁ তো বলা আজি সামৰিছোঁ বহুত ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে তোমালোকে ছাপোৰ্ট কৰিবা DL ইনষ্টিটিউটক বুজি পাইছা তো বলা সামৰিছোঁ ধন্যবাদ